মাই পাৰ্টি মাই ভইচ গ্ৰন্থ উন্মোচন ত্ৰিভাষিক কবিতা গ্ৰন্থ উন্মোচনী সভাত পথিৰজখা কবি সাহিত্যিকৰ ৰসাল ভাষণ তথা মাজে মাজে গীত কবিতাৰে জীপাল হৈ উঠিল গ্ৰন্থ উন্মোচনী কক্ষ। ডিফুস্থিত এগ্ৰিকালচাৰ গ্ৰন্থ চেণ্টাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা কাৰ্বি আংলং কমিটিৰ জিলা পৰ্যায়ৰ কাৰ্যনিৰ্বাহক সভা। পশ্চিম কাৰ্বি আংলঙৰ সংগ্ৰাম ৰেকচাৰ পৰা আৰ নামৰ মহাত্মা বিধিগত নীতিৰে পূজা কৰিলেহে হয় মনোবাঞ্ছা পূৰণ। নিৰ্বাচন বতৰ ৰাজনৈতিক ৰথী মহাৰথীৰ বাবেও প্ৰিয় এই পবিত্ৰ দেৱস্থান। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। মাই পইট্ৰি মাই ভইচ জাম্বিলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ অৰ্থ পৰঙণি প্ৰকাশ কৰা হয় 260 পৃষ্ঠাজোৰা কবিতা গ্ৰন্থ। ন পুৰণি কবিৰ কবিতা সমাহাৰ ঘটা এই গ্ৰন্থখনত আছে ভিন্ন চাদৰ কবিতা। শনিবাৰে লুৰাংস্থিত ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত স্বনামধ্যন্য সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে এই গ্ৰন্থখনি আনুষ্ঠানিক উন্মোচন কৰে। হয়, সমগ্ৰ ডিফু চহৰ বিশেষকৈ লৰুলাংচ অঞ্চল হঠাতে কবিতাৰ বৰষুণেৰে জীপাল হৈ উঠিল। ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত বিশিষ্ট সাহিত্যিক তথা কবিসকলৰ লগতে উদীয়মান ন কবিসকলৰ উপস্থিতিত উন্মোচন কৰা হয় কবিতা ত্ৰিভাষিক কবিতা গ্ৰন্থ মাই পইট্ৰি মাই ভইচ গ্ৰন্থ নামেই যাৰ পৰিচয়। কাৰ্বি অসমীয়া আৰু ইংৰাজী ভাষাত কেইবাগৰাকী ন পুৰণি কবিৰ কবিতাৰে সজোৱা এই কাব্য গ্ৰন্থখন নামটোৱে প্ৰকাশ কৰিছে সমাজ প্ৰেম, মানৱ প্ৰেম, জাতি প্ৰেম তথা গভীৰ আত্মপ্ৰত্যয়। বিশিষ্ট সাংবাদিক তথা লেখক জয়সিং তকবীৰ পৌৰোহিত্যত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচক হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে কাব্য গ্ৰন্থখন উন্মোচন কৰে। উন্মোচনী ভাষণত বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে উদীয়মান শিক্ষিত কাৰ্বি যুৱক যুৱতীসকলৰ মাজত কবিতাৰ প্ৰতি আগ্ৰহ অতি আনন্দৰ কথা। কাৰ্বি ভাষাক কবিতাৰ জৰিয়তে তথা সাহিত্যৰ জৰিয়তে কাৰ্বি ভাষাক বিশ্ব দৰবাৰত আগুৱাই লৈ যাব পাৰিব। ইয়াৰ উপৰি তেওঁ গ্ৰন্থখনত সন্নিৱিষ্ট কৰা কেইবাগৰাকী নকবিসকলে লিখা কবিতাৰ ভূয়সী প্ৰশংসা কৰে। এই উন্মোচনী ভাষণৰ নিমন্ত্ৰিত অতিথি আৰু সন্মানীয় অতিথি হিচাপে অংশ লোৱা অতিথিক্ৰমে প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিশিষ্ট কবি বিদ্যা সিং ৰংপি, যশস্বী কবি ছাৰ এড হানছে, অসম বিশ্ববিদ্যালয় ডিফু চৌহদ সহকাৰী অধ্যাপক ডক্টৰ বিষ্ণুচৰণ দাস আৰু সহকাৰী অধ্যাপক ডক্টৰ হীৰামন্না দাস, বালিমাহী কবি ধনেশ্বৰ ইংতি প্ৰমুখ্যে, কাৰ্বি লামেড আমায়ৰ উপসভাপতি চুকুৰ সিং ৰংপি প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গ্ৰন্থ উন্মোচনী সভাত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা 2 শতাধিক কাব্যপ্ৰেমী তথা কবিসকলে আহি যোগদান কৰে। আনহাতে আজি এই উন্মোচনী সভাত এই গ্ৰন্থখনি প্ৰকাশৰ পৰা কাব্য প্ৰকাশলৈকে অৰ্থৰ বৰঙণি দি আগবঢ়োৱাৰ বাবে জাম্বিলি লিটাৰেৰী ফাউণ্ডেশ্যনে এটি প্ৰশস্তি পত্ৰৰে প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰক সন্মান যাচে। উল্লেখ্য, সভাৰ মাজে মাজে গীত কবিতা অনুষ্ঠানো পৰিৱেশন কৰি যোৱাত গ্ৰন্থ উন্মোচনী সভাখন সৰ্বাংগ সুন্দৰভাৱে সফল সমাপ্তি ঘটে। বিশেষ প্ৰতিবেদক কাট নিউজ। ডিফুস্থিত এগ্ৰিকালচাৰ গ্ৰন্থ চেণ্টাৰত ভাৰতীয় জনতা পাৰ্টি কাৰ্বি আংলং কমিটিৰ জিলা পৰ্যায়ৰ কাৰ্যনিৰ্বাহক সভা 4 জুলাইত অনুষ্ঠিত হৈ যায়। এই কাৰ্যনিৰ্বাহক সভাখনত কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানৰ পৰা দলীয় বিষয়ববীয়াসকল আহি অংশগ্ৰহণ কৰে। কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা বিজেপি যুৱ মৰ্চাৰ বিভিন্ন বিষয়ববীয়াসকলে আহি যোগদান কৰা এই কাৰ্যনিৰ্বাহক সভাখনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশ লয়। উপস্থিত যুৱ দলক উদ্দেশ্যি দিয়া ভাষণত কয় যে বিজেপিৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত বিজেপিয়ে কেৱল ক্ষমতাৰ বাবে কাম নকৰে, বৰং দেশ তথা সমাজৰ উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থতহে কাম কৰি যায়।
সেয়েহে নিজৰ নিজৰ কাৰ্য তথা দায়িত্ব সম্পাদন কৰোঁতে সততা আৰু ত্যাগ মনোভাৱেৰে কৰি যাব লাগিব উল্লেখ্য এই সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো আৰু এমএসি ৰাম সিং টিমুং আৰু কাৰ্বি আংলং আইটি সেলৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা ষ্টেট যুৱ মৰ্চাৰ উপসভানেত্ৰী তৰংগনা গগৈ কাৰ্বি আংলং যুৱ মৰ্চাৰ সভাপতি লংকি ৰংহাং সম্পাদিকা ৰিপা হুজাই প্ৰমুখ্যে বহু যুৱ নেতাসকল উপস্থিত থাকে মংগল ইঘে ৰিপৰ্ট কাট নিউজ ৰেক সাৰ্পা আৰনামন আপোনালোকৰ ভিতৰত বহুতে হয়তো শুনিছে পবিত্ৰ দেৱস্থানৰ কথা নুশুনিলেও চিন্তা নাই আমি এই প্ৰতিবেদনত দেখুৱাম ৰেক আৰনামত আছে ক'ত ৰেক আৰনামৰ মাহাত্ম্য কি এই বিষয়ে বিতংভাৱে জানিবলৈ আহক আমাৰ কাট নিউজৰ সংবাদদাতা বীৰেন ইংহিয়ে যুগুতাই পঠোৱা এই প্ৰতিবেদন চাওঁ হওক পশ্চিম কাৰ্বি আংলঙৰ সংক্ৰাম এলেকাত থকা পাহাৰত আছে এই ৰেক আৰনাম অৰ্থাৎ ৰেক দেৱতা লোকবিশ্বাস আছে যে ৰেক আৰনামক পথা ছাগলী মতা কুকুৰা আদিৰে উৎসৰ্গা কৰি ভক্তিভাৱে পূজা অৰ্চনা কৰিলে হেনো সকলো মনোবাঞ্ছা পূৰণ হয় ব্যক্তিগতভাৱে ৰেক আৰনামৰ ওচৰত পূজা অৰ্চনা কৰি মনে বিচৰা বৰ প্ৰাপ্তি হোৱাৰ লগতে নিজৰ অঞ্চলৰ শান্তি আৰু সংহতিৰ বৰদান বিচাৰিলেও হেনো প্ৰাপ্তি হয় উল্লেখযোগ্য যে নিৰ্বাচন বতৰত বিজয় হোৱা আশীৰ্বাদ বিচাৰি ৰাজনৈতিক ৰথী মহাৰথীসকলেও ৰেক দেৱতাৰ কাষ চাপি পূজা অৰ্চনা আগবঢ়ায় সেয়েহে ৰেক দেৱতাৰ ইমান খ্যাতি আনহাতে ৰেক আৰনামৰ প্ৰকৃত নাম হেনো ক্ৰামছা আৰনাম হে Purek sarpua hidup melang li padu berang apa sih? Nali men kopi lo Francis nali men ke umur Francis ini ham sarsinot dongkom kom. Sarsinot dongkom. Nangli la purek sarpua phan la dak pang khira kam. Nangli la penang li jirpu. Komantu ke sikapang ceng la penang li rek sarpua hal ka chini komantu kan la. Nili karjun long ari ding lo hopon sita ke bang ke tuning pensi ke bang tuning Agos somlo mesi nangadun. Mat nangli tum la pang khiri pu bang ma thake aru cek lo bensi ini tum kebang dak sampang kiri ha lahai angton lapu kedo anam kedo diman floor kuri labi pusi kamat hale ha nasi lah hai apa cunian sini tum laru cek lo ben tarik krip hopen wang tum dak aru cek lo ni hai krip hopen sih alu bang lo nan tum purek sarpu lo kebang ke tuning sih benda bang bom tuning benda bang bom nili tum kusu apa rusak tak ke muni ke cetu nanti lada kacetu ke Januari Februari acek lom si ada muni tum ada ke purek sarpohan la chorti chopi amu bang na cek lembo acha to ni liaru puthor inu tu thlang alang li jirpu lo alang li tung clear aper lo si alang li phata ni li ardi pon po lo si purek sarpo phan ali komantu basi ke chini purek sarpo phan pui arnam phan ka chini bang ke ardi ding lo ardi dun long bom lo ta angge dun ta thedet lang hasud bang mane arju dun long chot sonar nam ne ko son nem thei tum regang long sar por nam ri ra sor ke la helu ar nam pu bang nang than bom lo da khong kram long rong tara long sidu pu bang nang than bom lo amasi non ke dam tangan ning kan ben bang si nangge dun cheng lo bang hala si nang achar pi tum do dak amasi sod ni tumang tanang dun lo amasi la dak bang ekdom ar nam ke do dim pulo te ing thire ning apolo si tame ekdom bab bijir hup sidul adak amasini tum hasud lang tekang lo amang ke nil tum mat halo ai chilang no dak itum arnam itum hane kera yarnam no pulo tangte ingthir jir itum ta chepalo nang apolo ulai hui mat haben amasi next hud bang ke ako bang to si itum chingwai lo dak arnam jitula milur kece kai banta ki dia dim ana bang itum chepang thirning paloning upen chinglok jirpo bahini celangku futumen kado we mani tumta bang nang lang dun bom amasi tumla bangke flora kurian bangke non chunlo lapen pu la ingram o yuan ta ni tum pan etlo mi ka etlo lapen isilam ni chithaning tung ni methang jungjung alang ladak nang ke pan nili tum mi nang kai et kadu kawel hai ke pan hut mene nili pan arnam pipo ni bani nang kang samdu dak anam dang tajar judulong nang puta nili babongai rong bung pet ki bung pet ji po jani arong ke thilo takali ajit so era babongai harlonga thaki jir pulo de bu kadu bung por on lake sta nili bungun edet mat nili repsul ler amasi nili dak o chuduna na un edtelo
amasi hem che dam lo jenten lilo apot inge aju penda un edelo apot singe সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি Please step in Ishan Motors. A showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhilan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতি পিছত পুনৰ বাতৰি মজিয়া পৰিষদীয় সমষ্টি কৰকান্থী 4 জুলাইত অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক কৰকান্থী যুৱ উন্নয়ন কমিটিৰ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয় দিৱসটি উদযাপন কৰে টেংকে লাংজুন এমি স্কুলৰ প্ৰাংগণৰ চৌহদত অনুষ্ঠিত হয় উক্ত দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে সমিতি সভাপতি বিদ্যা সিং ইংটিয়ে সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে SHDC দলৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ডক্টৰ মংবে ৰংপি সাধাৰণ সম্পাদক লাইচান ইংলেং কেএছৰ সভাপতি সিময়ন ৰংফাৰ আসু ডিফু আঞ্চলিক সমিতিৰ সভাপতি হৰজন হানছে গাঁওবুঢ়া তথা চৰকাৰী গাঁওবুঢ়া প্ৰমুখ কেইবাগৰাকী বিশিষ্ট ছাত্ৰ নেতাসকলে অংশগ্ৰহণ কৰে আনহাতে এই একেখন সভাতে কৰকান্থী যুৱ উন্নয়ন নতুন কমিটি গঠন কৰা হয় সেইমতে কমিটিখনৰ নতুন সভাপতি বিদ্যা সিং ইংটি আৰু সম্পাদক ধন সিং টিছক লৈ এখনি পূৰ্ণাংগ কমিটি গঠন কৰে বিশেষ প্ৰতিবেদক কাট নিউজ লুম্বাজাম পৰিষদীয় সমষ্টিত জিলা জলসিঞ্চন বিভাগৰ দ্বাৰা নিৰ্মিত বান পৰিণত হৈছে চূড়ান্ত প্ৰশাসনত যোৱা 1 আগষ্টত হোৱা এদিনীয়া নেৰনেপেৰা আৰু মুখলধৰ বৰষুণৰ প্ৰাবল্যতাই উটুৱাই নিলে ডিচেম্বৰ 2 এলেকাত 2014-15 বৰ্ষত নিৰ্মিত জলসিঞ্চন বান্ধ জিলা জলসিঞ্চন বিভাগৰ দ্বাৰা নিৰ্মিত জলসিঞ্চন বান্ধৰ আন্তঃগাঁথনি কিমান মজবুত হয়তো আজিলৈ কোনেও নোকোৱাকৈ থাকিলেহেঁতেন কিন্তু নকলে বান্ধটোৱে নিজে নিজৰ দুৰ্বল স্থিতিৰ কথা প্ৰদৰ্শন কৰিলে ৰাইজক স্মৰণযোগ্য যে প্ৰত্যেক বছৰে কৃষক ৰাইজৰ কৃষি কাৰ্য সুবিধা দিব পৰাকৈ বিভিন্ন আঁচনিৰ অধীনত কোটি কোটি টকা বিভাগটোলৈ আহে কিন্তু খেতিয়ক ৰাইজৰ স্বাৰ্থৰ বাবে আঁচনি ৰূপায়ণৰ নামত বিভাগীয় বিষয়া অভিযন্তা ঠিকাদাৰ আৰু বিভাগীয় কাৰ্যবাহী সদস্য আদিৰে মিলি ভকত অধিকাংশ ধন আত্মসাৎ হয় এই সকলে নিজে পকা কলৰ ভিতৰত ভাতটো খাই বাকলিটো মাথো দুখীয়া খেতিয়ক ৰাইজৰ মাজলৈ দলিয়াই পঠিয়াই দিয়ে ডিচেম্বৰ 2 এলেকাস্থিত এই জলসিঞ্চন বান্ধ এটা মাত্ৰ উদাহৰণহে জিলাখনৰ বিভিন্ন ঠাইলৈ গৈ এইদৰে ভালদৰে অনুসন্ধান কৰি চালে হাজাৰ হাজাৰ জলসিঞ্চন বান্ধ আপুনি প্ৰত্যক্ষ কৰিবলৈ পাব non niligito lagi di masa di sama number 2 along situ tadak ke claim asai mate dak irrigation pani si pai isi aning we arwe ke thipi ka jok tadak irrigation ke claim along la langten mate ke lang pang pen adim ingten dak pusi ladak di sama arong arat tumpen bitalong pen hilitum herang ke dilung la pen katsa tumpen hilitum abitung wang nang humri si mate dak rong arat tumpen aji tong la sarang litum phanon nilitum arjuponik po di sama number 2 hanserong parongi arat asangrang tik abang nilitum han lang nang pon pidelo la sinitum la solong bang nilitum di sama parongi arat
hanserong parong ni arat tumbangke isi emekri ke yang pen kaciru kusonda ni tum cete ponong lasi non pining barekha kacokleng ko chodai me soko chi a podcast me no puanta ni tum kacu ponong aphan ni tum pining abor botol bange kasik sak son ni tum cete ponong lasi non laso kasik sak along kacitong ponalong bangke nili tum han nanghon hik bangke non ilitum helong lo kedam tang non konser caribom ake hai sir tuliram rong hang alang ni konsi nili tumaphan di sama ahawa mate arat phan alang ni konsi nangkang hon ardi nang piman labang ke alang li long si nili tum tuar cholang ding lo cm sir konsi nili tum lanon di sama education sama so nangi claim ke nili tum chinya teng mangke lanon di sama education aningkan so nangi claim ke asi 17 aningkan pen kan siam wasi tangal pu si 17 ne ko pilone opening lo so opening hotum sing kidna pora pe tangal tame pilone ko salang teng so opening hotum putikang ke pora pe setame tangal ilang pulote salang teng claim pu pusi di putika siap pasi tum da khalo te tangal tamba ka telang pula pon tum tapilo pusi la si somo khalo nili tum ta chi khoi dun lo claim tum ba tame pining ba Cugdam mangedam tang hiri akosto ektarik anbe 10 baji pen ada 5 baji anarbe ke jangma akosto ek halang teng pu akura 10 baji pen ada 5 baji anarbe ke labang ke methang ta ningdu ko son lo pini ladak arada sotum alang atum pha nilitum arjulo balang tum pen cingki cithan pon lo alang litum ke labang so alang teng labang so irrigation pen je di sama nong tu tadak ko ane ki duk kila katum methang khiti bati ba hidi hai ka chubai pen salang tum ningkan sek alang tum ki chuo phan alang tum ki chipedo seta me pininga bang alang tum adon tin seta me kaningri alang tum ame krimek lang son sidolo non ki e karchi apor non ki judlo khiti apor non ki juji dog apor alang tum ki chu e ki chu arti fansi adon tin hom tin seta me alang tum chisik chidang ko loba chiridilo kita mela bangso apora ho je Agos tarik sianing we arwe ke jang pen jog labang so lang teng ingten pidak ingten pingdak lo labang so kanten dak pen jog alang letum hidi along lang ke dunang ji lang avedet lo sok chu inang ji apor ho lang tum sok chu idunu vedet হিজিকি নহওক ডিচেম্বৰ 2 এলেকাৰ কৃষক ৰাইজৰ অনুতি পলমে এই ভাগিছিগি যোৱা পাত মেৰামতি কৰি খেতিয়ক কাৰ্য সম্পাদনৰ বাবে সুবিধা কৰি দিয়াত আহ্বান জনাইছে জিলা পৰিষদৰ অধীনস্থ সংশ্লিষ্ট ঊৰ্ধ্বতন বিভাগীয় কৰ্তৃপক্ষ উল্লেখ্য ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ 5 নং ৰংখাং সমষ্টিৰ অন্তৰ্গত বৰথলত 4 আগষ্টত আত্মসহায়ক গোটসমূহৰ মাজত বিতৰণ কৰা হয় বিভিন্ন সামগ্ৰী ৰংখাং পৰিষদ সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধি তথা এমএসি হৰেন সিং বে বিতৰণ কৰে সামগ্ৰীসমূহ ৰংখাং পৰিষদ সমষ্টিৰ এমএসি হৰেন সিং বে আত্মসহায়ক গোটসমূহক বিতৰণ কৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা সামগ্ৰীসমূহৰ মাজত আছে হাঁহ আঠুৱা আৰু খাং আদি আনহাতে সামগ্ৰীসমূহৰ বিতৰণ অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত জনপ্ৰতিনিধি গৰাকীয়ে কয় যে ৰংখাং সমষ্টিৰ ৰাইজে যিকোনো পৰিস্থিতিতে একতা বজাই ৰাখি চলে আৰু এই মনোভাৱনা অতিকৈ প্ৰশংসনীয় উল্লেখ্য এই সভাখনত বিজেপি ৰংখাং মণ্ডল কমিটিৰ সভাপতি প্ৰদীপ ৰংপিয়ে পৌৰহিত্য কৰে ইপিনে দলীয় কৰ্মচাৰী তথা বিষয়ববীয়াসকলৰ উপৰি প্ৰায় কেইবা শতাধিক সমৰ্থক ৰাইজ উপস্থিত থাকে বৈঠালাংছৰ পৰা জাসন ইংখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ